हेलो फ्रेंड्स की खबर आपलोकर भाले आछाने आपलोके आशा करूँ सकलो भाले आछे मोर बर्तमान भाल नतुनকৈ आपलोकर মাজলৈ আকৌ এটা ব্লগ লৈ আহিছো ব্লগটো হৈছে আজি আমি এটা মন্দিৰত যাম মন্দিৰজন হৈছে তিৰুপতি মন্দিৰ তিৰুপতি মানে ধৰি লওক সৰু তিৰুপতি মানে ইয়াত চিক তিৰুপতি বুলি কয় আমি খালি মন্দিৰটোলৈ যাম আপোনালোকক দেখাই আছো মই ব্লগটো আৰম্ভ কৰো আৰু চাওক আপোনালোকে মন্দিৰ ভাগ কেনেকুৱা ধৰণৰ তামিলনাডুত আছে মন্দিৰ ভাগ আৰু আমাৰ অসমৰ যিখিনি মানুহ যাতে আমি বাহিৰৰ পৰাই মই ভিডিঅ' কৰি আপোনালোকক কেনেকৈ দেখাবৰ কাৰণে মই চেষ্টা কৰিছো মই ভিডিঅ'টো আৰম্ভ কৰো আপোনালোকে মোৰ লগতে চাই যাওক আমি যাবৰ কাৰণে ৰেডি হেলো আপোনালোকে দেখিছে মইনা একদম খাজি খাজি ওলাই আহিছে মন্দিৰলৈ যাওঁ সেই কাৰণে আজি চাদৰ মেখেলা পিন্ধি কৰি আহিছে তেনে আমি বেলেগ ব্লগ বনালে বা বেলেগ জেগাত ফুৰিবলৈ গ'লে বা কাপোৰ খাস এনে বেলেগকৈ পিন্ধা হয় তো ঠিক আছে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে চাই থাকক আমি 7-8 কিলোমিটাৰ এতিয়া বাইক চলাই আহিলোঁ মন্দিৰৰ সন্মুখতে গাড়ী থলোঁ এয়া মইনা পূজা কৰা থালিখন ল'লে ব'লা এতিয়া আমি মন্দিৰৰ ফালে আগবাঢ়িছোঁ আহক আপোনালোকক মন্দিৰৰ ভিতৰখিনি দেখাওঁ মন্দিৰৰ গেটখন চাওক ধুনীয়াকৈ একদম ডাঙৰকৈ বনাই থৈছে যেতিয়া ডাঙৰ পূজা হয় তেতিয়া মানে মেইন গেটখন খোলে এনে ছাইডদি যাব পাৰে ইয়াত মানে বজাৰবিলাক বহে মন্দিৰৰ সন্মুখত এতিয়াও মানে 2-এখন বজাৰ আছে এতিয়া কোনো ফেষ্টিভেল নাই বা নহ'লে কোনো ধৰণৰ ডাঙৰ পূজা নাই সেই কাৰণে মানে দোকানবিলাকো নাই তেনে ইয়াত এটা বস্তু লক্ষ্য কৰিছেনে ওপৰৰ যিবিলাক লাইটবিলাকত ধুনীয়াকৈ মৰিয়া চৰাই ধুনীয়াকৈ মানে ড্ৰয়িং কৰি বনাই ৰাখিছে এয়া চাওক ধুনীয়াকৈ আপোনালোকক মই পিছৰ পৰা মই গেটখন দেখাই দিছোঁ এতিয়া মন্দিৰৰ ফালে আগবাঢ়িছোঁ আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো চাই থাকক এয়া চাওকচোন পুৰণা মন্দিৰটোৰ লগতে নতুনকৈ আৰু এজন মন্দিৰ বনাই আছে এইটো হ'ল পুৰণা মন্দিৰটো এইটো এতিয়া আমি মন্দিৰটোৰ ভিতৰলৈ যাম আপোনালোকক দেখাই আছোঁ ভিতৰৰ পৰা যিমানখিনি পাৰোঁ আপোনালোকে চাই থাকক এতিয়া আমি মন্দিৰৰ দৰ্জা মুখৰ পৰা আমি সোমাই গৈছোঁ আপোনালোকক দেখাই আছোঁ চাওক এয়া সেৱা কৰি লৈছোঁ আৰু এইখিনিতে সন্মুখতে ধুনীয়াকৈ এখন লক্ষী ফটো এখন ৰাখিছে আৰু বেলেগ চাইডে কিবা কিবি মূৰ্তিবিলাক ৰাখিছে বাৰু যেতিয়া পূজা হয় তেতিয়া সজাই পৰাই ভাল কৰে চাগে এতিয়া তেনে ৰাখিছে আৰু তাকে আমি ভিতৰলৈ গ'লোঁ মন্দিৰটো দেখিছেনে আপোনালোকে বহুত সুন্দৰ মন্দিৰ চাওক একদম মানে গোল্ডেন কালাৰৰ নিচিনা আৰু মানুহবোৰ পূজা কৰি সাইডত বহি আছে আৰু সেইটো সাইডে দেখিছেনে সেইটো সাইডে আপোনালোকৰ পূজা কৰিব পাৰে আমি এই মন্দিৰৰ এন্ট্ৰেন্সত সোমালোঁ ইয়াত এনেকৈ ভৰি ধুবৰ কাৰণে পানীৰ টেপবোৰ ৰাখিছে
আমি ইয়াত এতিয়া হাত ভৰি ধৰি ইয়াৰ মন্দিৰত পূজা কৰিবৰ কাৰণে গৈ আছোঁ। ইয়াত বাহিৰত যিবিলাক মন্দিৰ আছে মন্দিৰ ভাগত বেলেগ বেলেগ জেগাত মানে ধূপ জ্বলাব এজেগাত বা নহ'লে নাৰিকল ভাগিব এজেগাত মানে তেনেকুৱা ধৰণৰ এয়া জেগা বনাই দিছে দেখিছেনে এনেকৈ নাৰিকল পিছত আৰু উঠাই উঠাই লৈ যায় সেইফালে পূজা কৰিব পাৰে। আমি এতিয়া আহি পালোহি এইখিনি জেগাতে নাৰিকল ভাগে আৰু ধূপ ধূনা জ্বলায় আৰু তুলসীৰ মালা ইয়াতে দিব লাগে। মানে ইয়াতে যে নাৰিকলটো ভাগি এইটো কাৰণে যাতে মন্দিৰৰ ভিতৰত পূজা কৰিলে যাতে নাৰিকলটো ভাগিলে নাৰিকলৰ পানীবোৰ মানে যাতে লেতেৰা নহয় আৰু যদি ধূপ জ্বলালে মানে তাত যিবিলাক ছাই পৰে সেইবিলাক মানে বহুত হৈ যাব পাৰে। তো সেইটো কাৰণে মানে নাৰিকল আৰু ধূপ জ্বলোৱাটো বাহিৰত ৰাখে তেওঁলোকে। অৱশ্যে বহুত ভাল কথা। আৰু চাওকচোন আপোনালোকে নাৰিকলটো ভাগি আছোঁ, নাৰিকলটো এনেকুৱা টান মানে ভাগিবলৈ বহুত অসুবিধা হৈছে। চাওকচোন ইয়াতে আমি নাৰিকল ভাগি আৰু ধূপ জ্বলাই আহি আছোঁ। এতিয়া যিটো মেইন মন্দিৰ তাত মানে নাৰিকল ভাগিব নোৱাৰে বা নহ'লে ধূপ ধূনা জ্বলাবলৈ নোৱাৰে, সেইটো কাৰণে আমি ইয়াতে কৰিছোঁ। ব'লা এয়া দেখিছে একচুৱেলি এতিয়া ছিজন নহয় মানে তো সেইটো কাৰণে মানুহ কম, কিন্তু এটা সময় হয় বা নহ'লে ছিজনত ইয়াতে মানুহ বহুত আহে। এয়া আপোনালোকে দেখিছে আমি যোনফালে গৈ আছোঁ সেইফালে মানে একদম ধুনীয়াকৈ ৰেইলিং বান্ধি দিছে, মানে লোহাৰে বান্ধি দিছে যাতে মানুহ ইটো সিটো ছাইডে যাব নোৱাৰে। যেতিয়া মানুহবিলাক লাইন লয়, যেতিয়া ছিজন হয় তেতিয়া মানুহ বহুত ভিৰ হয়। মানে ইয়াতে মানুহ লাইন হৈ মানে মন্দিৰৰ এটা ছাইডে সোমাই পেলাই দৰ্শন কৰি সিটো ছাইডে মানে মানুহ ওলাই যাব পাৰে, তেনেধৰণৰ সুবিধা ৰাখিছে। চাওক আপোনালোকে এয়া হৈছে মেইন মন্দিৰৰ দুৱাৰখন। এয়া আমি এই ভিতৰলৈ সোমাই গৈছোঁ, আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ কিছুমান মুহূৰ্ত মন্দিৰৰ ভিতৰত কি আছে কি নাই। মানে মন্দিৰৰ ভিতৰত ধুনীয়াকৈ একদম মানে লোহাৰে ৰেইলিং বনাই কৰি দিছে যাতে মানুহ ভিৰ হ'লে মানুহ আগা পিছাকৈ মানে যাতে যাব পাৰে তেনেকৈ। আৰু ইয়াত মূৰ্তিবোৰ আছে দেখিছেনে, ইয়াত মানুহে পূজা কৰিয়ে আছে অলৰেডি, কিন্তু মানুহ বহুত কম। সেইটো কাৰণে এয়া চব পূজাৰীয়ে আমাৰ হাতৰ পৰা শৰাইখন ল'লে, শৰাইখনত থকা মালাডাল ল'লে আৰু শৰাইখন লৈ গৈ তেওঁ ভিতৰৰ ভগৱানৰ ওচৰত গৈ পূজা কৰি আহি আমাক শৰাইখন দিলে আৰু আমি বাহিৰলৈ আহিলোঁ। বাহিৰত দেখিলোঁ কিছুমান বান্দৰ আছে দেখিছেনে, বান্দৰবিলাকে মানে একদম কাজিয়া লাগি এটা বান্দৰ idea. ক'ৰবাত বাৰু আপোনালোকে দেখিছেনে বান্দৰে নিজে পানী টেপ খুলি পানী খাই আহে, দেখিছেনে পানী টেপ খুলি পানী খাই আছে। চাওক পানী নিজে টেপ খুলিব নিজে পানী খাব কেনেকৈ। আমি এইবোৰকে চাই কৰি অলপ সময় থাকিলোঁ, তাৰপিছত বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰলৈ ওলাই আহি আমি বেলপুৰি খালোঁহি, আপোনালোকক ইয়াৰ কিছু মুহূৰ্ত দেখাইছোঁ। বেলপুৰি খাই কৰি হ'ল, ওচৰতে বজাৰ এখন আছিলে চব্জি বজাৰ, বজাৰখনতো সোমালোঁ। ঘৰৰ কাৰণে কিছুমান চব্জি অলপ ল'লোঁ আৰু তাৰ কিছুমান বজাৰখনৰ মুহূৰ্ত আপোনালোককো দেখাইছোঁ চাওক। তাৰপিছত বজাৰ কৰিলোঁ, বজাৰ কৰি লৈ মইনা একদম পূৰা বজাৰ টোপোলা লৈ ঘূৰি ফুৰিছে।
আমি মন্দিৰলৈ যাওঁতে যিহেতু ঘৰত চিৰা আৰু গাখীৰহে খাই গৈছিলোঁ, সেইটো কাৰণে আমি হোটেল এখনত সোমালোঁ। ধুনীয়া হোটেল এখন, ভেজ নন ভেজ চব পায় হোটেলখনত। তাতে আমি দুয়োটাই মিলি কিবা কিবি খালোঁ। মইনাই খালে ভেজ ফ্ৰাইড ৰাইচ আৰু ময়ো তেনেধৰণৰ কিবা এটা খালোঁ। এয়া চাওক, আপোনালোকক দেখাইছোঁ অলপ সময়। আৰু খাই বৈ আৰু ডাইৰেক্ট ঘৰ, বেছি দূৰ ঘূৰি নুফুৰিলোঁ, ঘৰলৈ আহিলোঁ। সেয়াই আপোনালোকক ভিডিঅ'টো দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। থেংক ইউ ফৰ ৱাচিং। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।